কৃষ্ণ গুৰু বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি মই লৈ আহিছোঁ টপ 20 প্ৰশ্ন উত্তৰ, বুৰঞ্জীৰ প্ৰশ্ন উত্তৰ। বলক বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে অসমৰ প্ৰাচীন নাম কি? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰ। আজিৰ প্ৰশ্ন নং 2 হৈছে বন্ধুসকল, কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাস্কৰ বৰ্মাৰ দিনত। আজিৰ প্ৰশ্ন নং 3 হৈছে চীনা পৰিব্ৰাজকজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হিউৱেন চাং। আজিৰ প্ৰশ্ন নং 4 হৈছে বন্ধুসকল, অসম নাম কেতিয়াৰ পৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল, অসম নাম আহোমসকলৰ ৰাজত্ব কালৰ পৰা হয়। আজিৰ প্ৰশ্ন নং 5 হৈছে আহোমসকলৰ আদি ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল, আহোমসকলৰ আদি ৰজা আছিল চুকাফা। প্ৰশ্ন নং 6, আহোমৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ পুৰন্দৰ সিংহ। বন্ধুসকল, আজিৰ প্ৰশ্ন নং 7 হৈছে আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰায় 600 বছৰ। প্ৰশ্ন নং 8, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ইটাখুলিৰ ৰণ 1682 খ্ৰীষ্টাব্দত। আজিৰ প্ৰশ্ন নং 9 হৈছে কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতি চিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল স্বৰ্গদেউ ৰুদ্ৰসিংহই। আজিৰ প্ৰশ্ন নং 10 হৈছে আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল চুলিকফা ৰত্নধ্বজ সিংহ। আজিৰ প্ৰশ্ন নং 11 হৈছে শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 চনত। আজিৰ প্ৰশ্ন নং 12 হৈছে ৰংঘৰ কোনে সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনত। আজিৰ প্ৰশ্ন নং 13 হৈছে অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বদন বৰফুকনে। আজিৰ প্ৰশ্ন নং 14 হৈছে কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে যায়। আজিৰ প্ৰশ্ন নং 15 হৈছে কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মৰ দিনত। আজিৰ প্ৰশ্ন নং 16 কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ। আজিৰ প্ৰশ্ন নং 17 হৈছে শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চক্ৰধ্বজ সিংহৰ দিনত। আজিৰ প্ৰশ্ন নং 18 হৈছে শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাচিত বৰফুকন। আজিৰ প্ৰশ্ন নং 19 হৈছে শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰামসিংহ। আজিৰ প্ৰশ্ন নং 20 হৈছে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনাত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। বন্ধুসকল, মোৰ জিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মই এনেকৈ কিছু ধৰণৰ এডুকেশ্যনেল ভিডিঅ' আনি থাকিম। ধন্যবাদ। আজিলৈ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই।